Hello everyone, welcome to our channel Assam E-Classes. আজিৰ এই ভিডিঅ'টোত মই অসম টেট বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত গণিত বিষয়ৰ পৰা আহিব পৰা এই প্ৰশ্নসমূহৰ সমাধান কৰিম। এনে ধৰণৰ প্ৰশ্ন দেখা পালে বহুত ব্যক্তিয়ে কিছু প্ৰবলেমত পৰি যায়, ভয় খায় যে ইয়াৰ পৰা কেনেধৰণে চিত্ৰসমূহৰ পৰা আমি ত্ৰিভুজৰ সংখ্যা বিচাৰি উলিয়াম। তো মই এই ভিডিঅ'টোত কিছু টেকনিক আপোনালোকক শিকাম, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে অনুৰোধ জনালোঁ। প্ৰথমে এই চিত্ৰটোত লক্ষ্য কৰক, এ নম্বৰ ত্ৰিভুজটোত তাত গমে পাই আছোঁ যে এটা ত্ৰিভুজ আছে। ইয়াত বি আমি গম পাওঁ, ইয়াত এটা ত্ৰিভুজ আছে, ইয়াত এটা ত্ৰিভুজ আছে আৰু এটা ডাঙৰ ত্ৰিভুজ আছে। তাৰমানে ইয়াত তিনিটা ত্ৰিভুজ আছে। কিন্তু আমি এনেদৰে কাউণ্ট কৰি গ'লে এই প্ৰকাৰৰ যিবিলাক চিত্ৰ আহিব তাত গৈ আমি ত্ৰিভুজ কাউণ্ট কৰিব নোৱাৰিম বা পাৰিলেও বহুত বেছি সময় লাগিব। গতিকে মই এই ভিডিঅ'টোত আপোনালোকক এটি টেকনিক শিকাই আছোঁ, য'ৰ পৰা আপুনি ৩-৪ ছেকেণ্ডৰ ভিতৰত এটা শ্বেপৰ পৰা নাম্বাৰ অফ ট্ৰাইংগুল কাউণ্ট কৰিব পাৰিব, ত্ৰিভুজৰ সংখ্যা গন্তি কৰিব পাৰিব। প্ৰথমে মই এইখিনি মুছি দিছোঁ। এতিয়া মই এটা টেকনিকৰ কথা কৈছোঁ, সেই টেকনিকটো আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াত আমি কি কৰিম, এই লাইনটোৰ কথা চিন্তা কৰিম। আমি সদায় ভূমিৰ কথা চিন্তা কৰি এটা ফৰ্মুলা ইউজ কৰিম। এই লাইনটোৰ কথা আপোনালোকে চাব, এই লাইনটোলৈকে লক্ষ্য ৰাখিব আৰু নাম্বাৰিং কৰি যাব। ধৰি লওক এই ত্ৰিভুজটোৰ কিমানটা ত্ৰিভুজ আছে, এই ভূমিৰ লগত আমি দেখা পাইছোঁ, ভূমিটোক বেছ কৰি ইয়াত এটা লিখিব পাৰিম, মানে ইয়াত 1 লিখিব পাৰিছোঁ। তাৰমানে ইয়াত এটা ত্ৰিভুজেই আছে, এই শ্বেপটোত এটা ত্ৰিভুজ আছে। ইয়াত মই ভূমিটোৰ পৰা কি লিখিব পাৰিম, 1 লিখিব পাৰিম, 2 লিখিব পাৰিম। আৰু এনেদৰে যদি লিখি যাওঁ তেতিয়াহ'লে ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব 1 + 2। তাৰমানে ইয়াতে ত্ৰিভুজৰ সংখ্যা হৈছে 3। ইয়াত 3টা ত্ৰিভুজ আছে। এই শ্বেপটোত কেনেদৰে আছে, 1 2 3। এনেদৰে আমি প্লাছ কৰি যাব লাগিব, 1 + 2 + 3। ইয়াত কিমান হ'ব, 6। তাৰমানে এই শ্বেপটোত, চি শ্বেপটোত 6টা ত্ৰিভুজ আছে। এনেদৰে এই ডাঙৰ শ্বেপটোতো আমি একে ফৰ্মুলা ইউজ কৰিম, 1 2 3 4 5 6 7। আমি এইকেইটা গোটেইকেইটা প্লাছ কৰি যাব লাগিব, 1 + 2 + 3 + 4 + 5 + 6 + 7। এই গোটেইকেইটা আমি প্লাছ কৰি যাব লাগিব। তাৰমানে ইয়াত 28টা ট্ৰাইংগুল আছে। তো এই ধৰণৰ যদি আমি বিচাৰি চাওঁ, তথাপিও আমাৰ ফৰ্মুলাটো আৰু অকণমান বেছি সময় লাগি আছে। এই যি সময় লাগিছে তাতকৈ আমি কম সময়তো ওলাব পাৰিম। তাৰ কাৰণে এটা ফৰ্মুলা আছে, আপোনালোকে ইয়াত চাব পাৰিব যে সাম অফ ফাৰ্ষ্ট n নাম্বাৰ হৈছে n × n + 1 / 2। এইটোৱে হৈছে আমাৰ ফৰ্মুলা, যি ফৰ্মুলা ব্যৱহাৰ কৰি আমি এইবিলাক শ্বেপৰ পৰা অতি সহজে ট্ৰাইংগুল ওলাব পাৰিম। এই ফৰ্মুলাটো ইউজ কৰাৰো এটা প্ৰক্ৰিয়া আছে, আমি ইমান মনত ৰখাৰ দৰকাৰ নাই। আমি এটা কথা মনত ৰাখিম যে 2 লাষ্টত পালোঁ, এই যিটো নাম্বাৰ আছে লাষ্টত 2 পালোঁ, তো 2ৰ লগত আমি কি পূৰণ কৰি দিম, 2ৰ লগত লাষ্টত 1 যোগ কৰিম। 2 + 1 3 হ'ল, 3 লিখিছোঁ আৰু / 2। এতিয়া আমাৰ ইয়াৰ উত্তৰটো হ'ব 3। এনেদৰে এই শ্বেপটোৰ কথা ভাবিলোঁ, ইয়াত লিখিছোঁ 1 2 3। তাৰমানে কি হ'ব, লাষ্টত 3 পাইছিলোঁ, আমি কি লিখিম, আমি 3 × 3ৰ লগত 1 যোগ কৰি দিম, 4 হ'ব, 4 / 2। ইয়াতে কিমান হ'ব, ইয়াৰে উত্তৰটো হ'ব 6। 3 আৰু 2 6। এনেদৰে এই শ্বেপটোতো আমি ইমানখিনি প্লাছ কৰাৰ দৰকাৰ নাই, ইয়াতো এনেদৰে লিখিম। ইয়াত কি আছে, 1 2 3 এনেকৈ কাউণ্ট কৰি আমি 7 পাইছিলোঁ, নহয় জানো। ইয়াতে 7 লিখিম, প্ৰথমে 7 পূৰণ দিম আৰু 7ৰ লগত 1 যোগ কৰি দিম, কিমান হ'ব, 8 হ'ব আৰু তাতে / 2 কৰিব লাগিব। তো ইয়াৰে কিমান হ'ব, 4 গ'ল। তো 4 7 × 28, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 28। তো এই যিটো শ্বেপ আছে সেই শ্বেপটোত আমি 28টা ট্ৰাইংগুল পালোঁ। এনেদৰে আমি অতি সহজে এই ফাংচনটো ব্যৱহাৰ কৰি ট্ৰাইংগুল ওলাব পাৰিম। এতিয়া আমি আৰু এটা বেলেগ প্ৰকাৰৰ ট্ৰাইংগুল চাওঁ। ইয়াত যদি এনেদৰে আহি যায়, আপোনালোকে কনফিউজ নহ'ব। ইয়াত দেখাত অকণমান ক্ৰিটিকেল লাগি আছে, টান লাগি আছে, কিন্তু একেবাৰে সহজ। একে ফৰ্মুলা ইউজ কৰিম। আমি কি লিখিম, নাম্বাৰিং কৰিম। এই ভূমিটোৰ লগত লক্ষ্য ৰাখিব, এই যিটো লাইন আছে তাৰ লগত আমি লাইন নাম্বাৰিং কৰিম। কেনেদৰে কৰিম, 1 2 3 4 5 6 7। আমি
ইয়াত নাম্বাৰিং কৰিছোঁ আৰু আমি যি ফৰ্মুলা মতে আমি ইয়াত এই ডাঙৰ প্ৰথমে আপুনি ডাঙৰ ত্ৰিভুজটোৰ কথা চিন্তা কৰিব বা ডাঙৰ শেপটোৰ কথা ভাবিব এইখিনি পিছত ওলাই আছোঁ ডাঙৰ শেপটোৰ কাৰণে আমি ইয়াতে 7 লৈকে লিখিব পাৰিছোঁ গতিকে কি হ'ব 7 * 7 + 1 8 আৰু ডিভাইডেড বাই 2 আমি n * n + 1 ডিভাইডেড বাই 2 ফৰ্মুলা ইউজ কৰি আছোঁ তো প্ৰথমে ডাঙৰ শেপটোৰ কাৰণে ইয়াতে কিমান পালোঁ আমি 28টা ট্ৰায়াঙ্গল পালোঁ এতিয়া আৰু শেপ আছে এইটো এটা শেপ এই শেপটোৰ কাৰণে কেনেদৰে ওলাব লাগিব একেই ভূমিটো হ'ব এইটো ইয়াত কি লিখিম 1 2 3 এই যেটো শেপ ট্ৰায়াঙ্গলৰ নিচিনা এই যেটো শেপ আছে ট্ৰায়াঙ্গল ইয়াৰ পৰা আমি কিমানটা ট্ৰায়াঙ্গল পাই আছো ইয়াৰ পৰা আমি একেই ফৰ্মুলা ইউজ কৰিম 3 লৈকে গন্তি কৰিলো গতিকে কি হ'ব 3 পূৰণ 3 + 1 4 হ'ব ডিভাইডেড বাই 2 তো ইয়াতে কিমান হ'ব 2 3 2 গুণ 6 তাৰ মানে ইয়াৰ পৰা এই যেটো আকৃতি তাৰ পৰা আমি আৰু 6টা ট্ৰায়াঙ্গল পালো এনেদৰে এইফালে আৰু এটা আছে এইটো এটা ভূমি পালো বেস পালো তাৰ পৰা আমি কাউন্ট কৰিব লাগিব ইয়াতো মই লিখিম 1 2 3 কি হ'ব আমি গুটেকিটা প্লাস কৰি দিব পাৰিম কাৰণ ইয়াতে সৰু আছে নহয় জানো সৰু হলে আৰু ইমান ডিভাইড কৰা দৰকাৰ নাই প্লাস কৰিলেও হয় যেটো প্ৰথমে মই কৈছিলো প্লাস কৰি উলাব পাৰিম গতে কি হ'ব ইয়াতে ট্ৰায়াঙ্গল আছে 1 + 2 + 3 কিমান হ'ব ইয়াত 6টা তো ইয়াতো মই 6টা ট্ৰায়াঙ্গল পালো বা আমি সেই ফৰ্মুলা ইউজ কৰিব পাৰিম লাষ্টত 3 পালো 3 পূৰণ 4 হ'ব কাৰণ 1 প্লাস কৰি 4 হয় ডিভাইডেড বাই 2 মানে 6টাই হ'ব তাৰ মানে আৰু 6টা আমি ট্ৰায়াঙ্গল পালো এইটো শেপৰ পৰা এই যেটো শেপ আছে এই শেপটোৰ পৰা আমি আৰু 6টা পালো তাৰ মানে ইকুৱেল হ'ব 28 + 6 + 6 কিমান 40 তো আমি ইয়াৰে 40টা ট্ৰায়াঙ্গল পালো এই যেটো শেপ দিয়া হৈছিল এই শেপটোৰ পৰা আমি 40টা ট্ৰায়াঙ্গল উলাব পাৰিম নিশ্চয় বুজি পালে ইয়াৰ পিছত আমি আৰু এটা উদাহৰণ লৈছো এনে ধৰণৰ যদি আকৃতি আহে তাত একেবাৰে সহজ তাত আপোনালোকে ইমান চিন্তা কৰাৰ কথা নাই আমি খালি এই বেস বিলাক কাউন্ট কৰিম ইয়াতে কিমান বেস আছে এটা বেস দুটা বেস তিনিটা বেস চাৰিটা বেস তাৰ মানে ইয়াত 4টা ট্ৰায়াঙ্গল আছে ইয়াতে 4টা ট্ৰায়াঙ্গল আছে এই যেটো শেপ আছে তাৰ পৰা 4টা পালো তাৰ মানে 4টা লাইন আছে আৰু এটা উদাহৰণ দিছো বুজাত বেছি সুবিধা হ'ব এনেদৰে যদি আহে তেতিয়া হলে আপোনালোকে এইটো কাউন্ট কৰিব 1 2 3 4 5 6 আৰু 7 তাৰ মানে ইয়াতে 7টা ট্ৰায়াঙ্গল আছে তো একেবাৰে সহজ এনেদৰে চিত্ৰ আহিলে আপুনি খালি বেসটো কাউন্ট কৰি যাব যিমানটা বেস হ'ব কিমানটাই ইয়াৰে ট্ৰায়াঙ্গল হ'ব ইয়াৰ পিছত এই ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া হলে কি কৰিব তেতিয়া হলেও একেই হ'ব বেসত আপুনি কাউন্ট কৰিব বেসত কি হ'ব এইটো বেসৰ ক্ষেত্ৰত প্ৰথমে মই নাম্বাৰিং কৰিম 1 2 আমি জানো এনেকৈ থাকিলে প্লাস কৰিব লাগে তো এইটোৰ পৰা এই যেটো বেস আছে তাৰ পৰা কিমান পালো 1 + 2 কিমান হল 3টা ট্ৰায়াঙ্গল পালো তেনেদৰে এই লাইনটোৰ পৰাও আমি 1 2 কৰিব পাৰি নাম্বাৰিং কৰিছো 1 আৰু 2 তো তাৰ পৰাও আমি 3টা ট্ৰায়াঙ্গল পালো ইয়াৰ পৰাও আমি পাম 1 2 তাৰ পৰা আমি কিমান পালো আৰু 3টা ট্ৰায়াঙ্গল পালো ইয়াতো এনেকৈ নাম্বাৰিং কৰিম এই যেটো বেস আৰু এই দুটা বেস গুটেকিটা বেসৰ ওপৰত আপুনি নাম্বাৰিং কৰি লব আৰু নাম্বাৰিং কৰি যদি কম নাম্বাৰ হয় তেতিয়া হলে প্লাস কৰি দিব আৰু প্লাস যেটো হ'ব সেইটো ইয়াতে লিখি ৰাখিব প্ৰথমে 1 আৰু 2 3 হ'ব তাৰ মানে আমি কিমানটা ট্ৰায়াঙ্গল পালো গুটেই শেপটোৰ পৰা গুটেই এইখিনিৰ পৰা কিমানটা পালো 3 + 3 + 3 + 3 আমি এইটো বেসৰ কাৰণে ইয়াত 3টা পালো এইটো বেসৰ কাৰণে এনেদৰে আমি আকৌ 3টা পালো এইটো বেসৰ কাৰণে এই গুটেইখিনি মিলাই আৰু 3টা পালো আৰু এইটো বেসৰ কাৰণে গুটেইখিনি মিলাই আৰু 3টা পালো তাৰ মানে ইয়াতে কিমান হ'ব এইটো 3 3 6 আৰু 3 3 6 মানে 12টা হ'ব এই যেটো শেপ আছে তাত আমি 12টা ট্ৰায়াঙ্গল উলাব পাৰিম এটো হৈ গল নিশ্চয় বুজি পালে ইয়াৰ পিছত আমি আৰু এক প্ৰকাৰৰ শেপ পাও যি শেপ দেখিলে আমাৰ অকমান কনফিউজন আহি যায় এই যেটো চতুৰ্ভুজৰ নিচিনা দেখা পাই আছো এই যেটো চতুৰ্ভুজ আছে তাত পৰা আমাৰ প্ৰশ্ন আহে যে ইয়াৰ পৰা ত্ৰিভুজৰ সংখ্যা বিচাৰি উলাব লাগে এটো দেখাত একেবাৰে সহজ যেন লাগিছে কিন্তু ইয়াত আপোনালোকে কাউন্ট কৰিব নোৱাৰিব কাউন্ট কৰিব গলে ভুল হ'ব পাৰে কাউন্ট কৰিলে কেনেকৈ কৰিব আপোনালোকে ভাবিব যে এইটো এটা ট্ৰায়াঙ্গল আছে এইটো এটা ট্ৰায়াঙ্গল আছে এইটো এটা ট্ৰায়াঙ্গল আছে এইটো এটা ট্ৰায়াঙ্গল আছে তো এটো নহয় আৰু আছে তো
আৰু কেনেকৈ হ'ব এইটোৰ পৰা এনেকৈ গৈ এনেকৈ আছে এনেকৈ গৈও আৰু এটা আছে তো এইবিলাক কৰোঁতে আপোনাৰ বহুত বেছি সময় নষ্ট হ'ব আৰু ম্যাক্সিমাম ভুল হোৱাৰ চান্স আছে তো এইটো নকৰাকৈ আমি ফৰ্মুলা ইউজ কৰিম এইবিলাক নকৰি আমি ফৰ্মুলা ইউজ কৰিম এইখিনি মই মুছি দিছোঁ এতিয়া আমি কি ফৰ্মুলা ইউজ কৰিম আপোনালোকক একেবাৰে সহজ 1-2-3 সেকেন্ডৰ ভিতৰত আপুনি ইয়াৰ পৰা নাম্বাৰ অফ ট্ৰায়াঙ্গল কাউন্ট কৰিব পাৰিব তাৰ কাৰণে কি ফৰ্মুলা আছে নাম্বাৰিং তো বেস বিলাক আপুনি চাব এইটো বেস এইটো বেস এইটো বেস এইটো বেস তো আমি নাম্বাৰিং কৰিম কি কৰিম 1 2 3 4 তো লাষ্টত আমি 4 পালো নহয় জানো তো ইয়াত কি ফৰ্মুলা আছে জিৰো লাষ্টত যেটো পোৱা যায় তাৰ লগত 2 ৰে পূৰণ কৰিব লাগিব তাৰে 2 ৰে পূৰণ কৰি দিব আৰু যি ফল ওলাব সেইটোই হৈছে আপোনাৰ ৰিজাল্ট তো ইয়াতে 1 সেকেন্ডটো নালাগে আপোনাৰ ৰিজাল্ট ওলাই যাব এই ধৰণৰ যেটো আকৃতি দিব চিত্ৰৰ পৰা আপুনি যদি ওলাব লাগে নাম্বাৰ অফ ট্ৰায়াঙ্গল বা ত্ৰিভুজৰ সংখ্যা তেতিয়াহলে লাষ্টৰ যেটো নাম্বাৰ পাব তাক লগত 2 ৰে পূৰণ কৰি দিব আৰু যি উত্তৰ ওলাব সেইটোই হৈছে আপোনাৰ নাম্বাৰ অফ ট্ৰায়াঙ্গল আৰু এটা উদাহৰণৰ সৈতে আপোনালোকক বুজাব যত্ন কৰিছো এই ধৰণৰ প্ৰশ্ন কিন্তু প্ৰায়ে পৰীক্ষাত আহে গতিকে মনোযোগেৰে চাব এই ধৰণৰ প্ৰশ্ন আহিলে আপুনি যদি চতুৰ্ভুজৰ পৰা ত্ৰিভুজৰ সংখ্যা ওলাব দিয়ে আৰু এনেদৰে আহে তেতিয়াহলে একেই ফৰ্মুলা ইউজ কৰিব প্ৰথমে নাম্বাৰ কৰি ল'ব এই নাম্বাৰিং মই কৰি আছো 1 2 3 4 5 6 7 8 এটা কি হল লাষ্টত 8 পালো এতিয়া আমাৰ ৰিজাল্টটো হ'ব 8 পূৰণ 2 আমি 8ক লাষ্টত 2 ৰে পূৰণ কৰি দিছো কিমান হল 16 হল তো ইয়াৰে ৰিজাল্টটো হ'ব 16 তো এই শেপটোৰ পৰা আমি 16টা ট্ৰায়াঙ্গল বিচাৰি পালো তো এনে ধৰণৰ প্ৰশ্ন আহিলে আপুনি নাম্বাৰিং কৰি ল'ব আৰু লাষ্টৰ যেটো নাম্বাৰ পাব তাৰ লগত 2 ৰে পূৰণ কৰি দিব তাৰ লগত 2 ৰে পূৰণ কৰি দিব আৰু যি ৰিজাল্ট ওলাব সেইটোই হৈছে আপোনালোকৰ নাম্বাৰ অফ ট্ৰায়াঙ্গল এনে ধৰণৰ শেপৰ পৰা ইয়াৰ পিছত আমি নতুন আৰু এটা উদাহৰণ দেখাই আছো এই ধৰণৰ যদিও প্ৰশ্ন আহে একেই ফৰ্মুলা হ'ব কিন্তু ইয়াত চিত্ৰটো দেখা পাই আপুনি ভয় খাব নালাগে কনফিউজ হ'ব নালাগে ইয়াতো একে ধৰণে হ'ব প্ৰথমে আমি ডাঙৰ যেটো শেপ পালো ডাঙৰ যেটো চতুৰ্ভুজ আছে তাৰ লগত চিন্তা কৰিম মাজত কি আছে আমি পাহৰি যাও মাজত খালি এই লাইনটোৰ কথা চিন্তা কৰক এই লাইনটোৰ কথা চিন্তা কৰক অকমান আগত যেটো কৰিছিলো সেইটোই কৰি আছো ইয়াত প্ৰথমে আপুনি চাব প্ৰথমে কি কৰিব লাগিব নাম্বাৰিং কৰিম নাম্বাৰিং কৰিতে কি কৰিম 1 2 3 4 5 6 7 8 মানে আমি এই ডাঙৰ যেটো চতুৰ্ভুজ আছে তাৰ লগত এক্সিস বিলাক আমি এইটো লাইন কাউন্ট কৰিম এইটো লাইনৰ কথা চিন্তা কৰিম এইটো লাইনো চিন্তা কৰিম আৰু এই লাইনটোৰ কথা চিন্তা কৰিম বাকি ভিতৰৰ যি চতুৰ্ভুজ আছে তাৰ কথা বৰ্তমানে পাহৰি যাও এনেদৰে যদি হয় তেতিয়াহলে আমি নাম্বাৰিং কৰিম নাম্বাৰিং কৰাৰ পিছত পালো 8 হৈছিল সবতকৈ ডাঙৰ নাম্বাৰটো গতিকে ডাঙৰ যেটো চতুৰ্ভুজ আছে তাৰ কাৰণে কি হ'ব নাম্বাৰ অফ ট্ৰায়াঙ্গল হ'ব 8 পূৰণ 2 16 এতিয়া আমাৰ কাৰণে এটা সৰু চতুৰ্ভুজ আছে এই চিত্ৰটোৰ কাৰণে নাম্বাৰিং কৰিব লাগিব গতিকে নাম্বাৰিং কৰি আছো এইটো এনেদৰে আছে এনেদৰেও আছে তো ইয়াৰ কাৰণে কি লিখিম 1 2 3 4 5 6 7 8 তো ইয়াৰ কাৰণে আমি 8 পালো লাষ্টৰ নাম্বাৰটো গতিকে এইটো চিত্ৰৰ কাৰণে কি হ'ব 8 পূৰণ 2 তাৰ মানে ইয়াতো মই 16টা পালো ইয়াতে মই 16টা পালো ইয়াৰ ডাঙৰটোৰ পৰা 16টা পালো তাৰ মানে টোটাল কিমান পালো 16 যোগ 16 তাৰ মানে মই 32টা ইয়াতে টোটাল ট্ৰায়াঙ্গল পালো এই ডাঙৰ চিত্ৰটোৰ পৰা মই 32টা পালো প্ৰথমে মই এই যেটো চতুৰ্ভুজ আছে তাৰ কথা চিন্তা কৰিলো তাৰ পৰা নাম্বাৰিং কৰি 16টা পালো আৰু পিছত মই এই সৰু যি চতুৰ্ভুজ আছে তাৰ পৰা চিন্তা কৰি তাৰে 16টা পালো তাৰ মানে গোটেই চিত্ৰটোৰ পৰা 32টা পালো নাম্বাৰ অফ ট্ৰায়াঙ্গল ত্ৰিভুজৰ সংখ্যা ইয়াৰ পিছত এই ধৰণৰো প্ৰশ্ন কেতিয়াবা আহে এই ধৰণৰ প্ৰশ্নৰ কাৰণে কি কৰিব লাগিব ইয়াত মনত ৰাখিব এনেদৰে যদি ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ থাকে তেতিয়াহলে আপুনি এটা ফৰ্মুলা ইউজ কৰিব যেটো ফৰ্মুলা এই ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ থাকিলে যেটো ওলাই সেইটো পৰৱৰ্তী সময়ত আৰু ডাঙৰ চিত্ৰটো আপোনাৰ কামত আহিব প্ৰথমে মই 8 কেনেকৈ ওলাম প্ৰথমে মই নাম্বাৰিং কৰি লৈছো 1 2 3 4 তাৰ মানে ইয়াতে ভিতৰত 4টা আৰু বাহিৰত কি পালো এটা ডাঙৰ ত্ৰিভুজ পালো প্ৰথমে ভিতৰৰখিনি কাউন্ট কৰিছো ভিতৰত আমি 4টা ত্ৰিভুজ পালো আৰু বাহিৰত কি পালো এটা পালো তাৰ মানে এই যেটো শেপ আছে তাত আমি কিমানটা পালো 5টা
ত্ৰিভুজ পালোঁ এনেধৰণৰ ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ থাকিলে ভিতৰত থাকিব 4টা ত্ৰিভুজ আৰু ডাঙৰটো মিলাই 5টা হয় এই কথাখিনি মনত ৰাখিব ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ যদি এটা থাকে বা যিমান কেইটা নাথাকক কিয় ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ থাকিলে 4টা ত্ৰিভুজ থাকে ভিতৰত আৰু বাহিৰত এটা থাকে এই কথাখিনি মই বাৰে বাৰে কৈ আছোঁ কাৰণ এইটো শেপতো একে ফৰ্মুলা ইউজ কৰিম আমি প্ৰথমে চাব এইটো এটা ডাঙৰ ত্ৰিভুজ এই ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত এটা ত্ৰিভুজ আছে এইটোৰ কথা কোৱা নাই মই এইটোৰ কথা পাতিছোঁ এই ত্ৰিভুজটো আছে তাৰমানে এটা ত্ৰিভুজৰ ভিতৰত আৰু এটা ত্ৰিভুজ আছে কি পালোঁ 4 হৈ গ'ল ঠিক আছে তাৰপিছত এইটো ত্ৰিভুজৰ কথা চিন্তা কৰিম এই ত্ৰিভুজৰ ভিতৰত আৰু এটা সৰু ত্ৰিভুজ আছে নহয় জানো তো এইটোৰ ক্ষেত্ৰত কি হ'ব ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ পালোঁ তাৰমানে আৰু এটা 4 যোগ হ'ব আৰু লাষ্টত কি পালোঁ ডাঙৰ যিটো ত্ৰিভুজ আছে সেই লাষ্টত যেটো ডাঙৰ ত্ৰিভুজ তাৰ কাৰণে এটাই হ'ব তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 9 এই যেটো শেপ আছে এই ধৰণৰ শেপৰ আপুনি এইটো ফৰ্মুলা ইউজ কৰিব যে ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ থাকিলে ভিতৰত 4টা থাকে আৰু ডাঙৰ ত্ৰিভুজটো পিছত গৈ যোগ হ'ব লাগে তো এই ফৰ্মুলাটো আপুনি মনত ৰাখিব ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ থাকিলে 4 হয় তো মই এই ডাঙৰ যেটো ত্ৰিভুজ আছে তাৰ কাৰণে প্ৰথমে 4টা পালোঁ আৰু এই ভিতৰৰ যেটো ত্ৰিভুজ আছে তাৰ কাৰণে আৰু 4টা পালোঁ আৰু পিছত গৈ লাষ্টত ডাঙৰ ত্ৰিভুজটো যোগ কৰি দিলোঁ এক হিচাপে গতিকে ইয়াৰ উত্তৰটো হ'ব মোৰ এইখিনি 9 আৰু এটা মই উদাহৰণ আপোনালোকক বুজাব বিচাৰিছোঁ এই একে কনসেপ্টতে আমি এইখিনি কৰিম কিন্তু ইয়াত অকমান মনোযোগেৰে চাব ইয়াত অকমান এটা বেলেগ কথা সোমাই গৈছে এই একে ত্ৰিভুজ খালি এই লাইনটো নতুনকৈ ইয়াত এড হৈছে এই লাইনটো এড হৈছে ইয়াত এইটো লাইন এড হৈছে ইয়াত এইটো লাইন এড হৈছে প্ৰথমে মই সেই ফৰ্মুলা ইউজ কৰোঁ ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ কিমানটা আছে এইটো ডাঙৰ ত্ৰিভুজৰ ভিতৰত এটা ত্ৰিভুজ আছে না নাই তো ইয়াৰ কাৰণে কি হ'ব 4 তাৰপিছত প্লাস কৰি দিম এই যেটো ত্ৰিভুজ এই ত্ৰিভুজৰ ভিতৰত আৰু এটা ত্ৰিভুজ আছে তো আৰু এটা 4 যোগ হ'ব আৰু কি হ'ব লাষ্টত ডাঙৰ এটা ত্ৰিভুজ পালোঁ ডাঙৰ ত্ৰিভুজটোৰ কাৰণে 1 যোগ কৰিম কিন্তু এই ক্ষেত্ৰত মই আৰু কিছু চাব লাগিব কাৰণ এই যেটো ত্ৰিভুজ আছে এই ত্ৰিভুজটো আকৌ ডিভাইড হৈ গৈছে দুটা ভাগত এই ত্ৰিভুজটো দুটা ভাগত ডিভাইড হৈছে এই ত্ৰিভুজটো আকৌ দুটা ভাগত ডিভাইড হৈছে ভাগ হৈছে তো এই ত্ৰিভুজৰ কাৰণে মই কি পালোঁ এটা দুটা প্ৰথমে মই আৰু এক্সট্ৰাকে দুটা পালোঁ এইটোৰ ক্ষেত্ৰত আমি আৰু এক্সট্ৰাকে দুটা পালোঁ তো আৰু 2 প্লাস হ'ব এইটোৰ ক্ষেত্ৰতো আমি আৰু দুটা এক্সট্ৰাকে পালোঁ কাৰণ ইয়াত ডিভাইড হৈ গৈছে আৰু 2 তাৰমানে ইয়াত টোটাল আমি এক্সট্ৰা ত্ৰিভুজ কিমান পালোঁ 6টা তাৰমানে এই যেটো ফৰ্মুলা উলাইছিলোঁ ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ থাকিলে 4টা পাইছিলোঁ এইটো ত্ৰিভুজৰ ভিতৰত আৰু ত্ৰিভুজ আছে গতিকে আৰু 4টা ডাঙৰ ত্ৰিভুজটো মিলাই এটা আৰু এই যেটো ভাগ হৈ গ'ল তাৰ কাৰণে আৰু 6টা পাই গ'লো তাৰমানে ইয়াতে মই টোটাল এইখিনি পালোঁ ইয়াতে কিমান হ'ব 9 আৰু 6 15 তাৰমানে এই যেটো শেপ আছে এই শেপটোত 15টা ত্ৰিভুজ আছে নিশ্চয় বুজি পাইছে ইয়াৰ পিছত এই ধৰণৰ শেপত কি কৰিব লাগিব এই ধৰণৰ শেপ এইটো মনত ৰাখিব এই শেপটো কিন্তু দেখি আপুনি নিশ্চয় বহুত বেছি প্ৰবলেমত পৰি যাব পাৰে ভয় খাব পাৰে কিন্তু এইটো এটা টেবুল আছে সেই টেবুলৰ পৰা আপুনি 1 সেকেন্ডত উলাব পাৰে একো ক্যালকুলেশন নকৰাকৈ আপুনি উলাব পাৰিব গতিকে লাষ্টৰ মই যেটো শেপ এইটোই দেখাই আছো ইয়াৰ পিছত আজি ভিডিওটো সমাপ্ত কৰিম গতিকে এই ভিডিওটোত যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিওটো ভাল পালে লাইক কৰিব তো ইয়াতে চাওক এইখন টেবুল এই টেবুলখনত কি কৰিব লাগিব মুখস্থ কৰিব লাগিব আপুনি এইখিনি নিয়ম মুখস্থ কৰিব লাগিব ইয়াতে 1 2 3 4 আপ টু 8 আছে আৰু এইবিলাক নাম্বাৰ অফ ট্ৰায়াঙ্গল এইখিনি আপুনি টেবুল হিচাপে আপুনি এই টেবুলখন মনত ৰাখিব লাগিব এতিয়া এইবিলাক কি হয় আৰু এইবিলাক কি হয় প্ৰথমে মই এইখিনি বুজাই দিছো ইয়াত চাব এনেদৰে যদি চিত্ৰ আহে এনেদৰে চিত্ৰ আহিলে আপোনাৰ এটা কথা লক্ষ্য ৰাখিব ইয়াত আপুনি চাব ইয়াত এটা ত্ৰিভুজ আছে ইয়াতো এটা ত্ৰিভুজ আছে ইয়াত এটা ত্ৰিভুজ আছে ইয়াত এটা ত্ৰিভুজ আছে প্ৰথমে আপুনি এই বেসৰ লগত চিন্তা কৰিব এইফালে যদি চাই তেতিয়াহলে ইয়াত 1 2 3 4 চাৰিটা ত্ৰিভুজ আছে যদি এইফালে যদি চাই এইফালৰ যেটো বেসটোৰ লগত চাই তেতিয়াহলে কি হ'ব 1 2 3 4 তাৰমানে এইফালে যদি চাও চাৰিটা ত্ৰিভুজ পালো এইফালে চালে চাৰিটা ত্ৰিভুজ পালো আৰু এইফালে যদি চাও তথাপিও আমি 1 2 3 4 তাৰমানে এইটো বেস যদি লও চাৰিটা ত্ৰিভুজ আমি পাও এইটো বেস ললেও আমি চাৰিটা ত্ৰিভুজ পাই আছো এইটো বেস ললেও চাৰিটা ত্ৰিভুজ পাই আছো তাৰমানে এনেধৰণে চিত্ৰবিলাকত সদায় আপুনি বেসৰ পৰা কাউন্ট কৰিব কিমানটা ত্ৰিভুজ পায় তো ইয়াতে মই চাৰিটা পালো এফালেও চাৰিটা পালো তাৰমানে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এইটো 27 ইয়াত চাৰিটা ট্ৰায়াঙ্গল পালো তাৰমানে চাৰিটা পালে টোটাল কিমান হ'ব আপোনাৰ 27
এনেদৰে এই চাৰ্টখন আপুনি যদি মুখস্থ কৰি লয় যিমান ডাঙৰ চিত্ৰ নহওক কিয় যদি আপোনাৰ 6টা পাই যায় এফালে 6টা হ'লে 78 হ'ব ৰিজাল্ট যদি 8টা পাই যায় তেতিয়াহ'লে 170 হ'ব ই তাৰে ৰিজাল্ট তো এই টেবুলখন আপুনি একেবাৰে মুখস্থ কৰি ল'ব আৰু যদি স্ক্ৰিনশ্বট ল'ব বিচাৰে স্ক্ৰিনশ্বট লৈ ৰাখক এইখন টেবুল যদি মনত ৰাখি যায় আৰু এনে ধৰণৰ চিত্ৰ আহে তেতিয়াহ'লে আপুনি বেছৰ পৰা ভূমিৰ ফালৰ পৰা ত্ৰিভুজ কাউণ্ট কৰিব আৰু যিমান কেইটা ত্ৰিভুজ পায় সেই হিচাপে ইয়াৰে উত্তৰটো চকু মুদি আপুনি সিলেক্ট কৰিব পাৰিব তো আজিৰ ভিডিঅ'টোত মই এইখিনি আলোচনা কৰিছোঁ ভিডিঅ' ভাল পালে লাইক কৰিব কমেণ্ট কৰি জনাব ধন্যবাদ